কেৱল তেওঁলোকৰ ওচৰতে হেণ্ডাং টকা নাই, তেওঁলোকে সংগঠনৰ নেতৃত্বদাৰী হৈ পেলাই সন্ত্ৰাসবাদী সংগঠনৰ দৰে কথা কোৱাবোৰ তেওঁলোকে বাদ দিয়ক। যদি আপোনালোকে হেংদাং ওলাই আমি ইয়ক্সা উলিয়াবলৈ বাধ্য হ'ম। কাছাৰী ময়দানৰ পৰা আমি সাৱধান কৰি দি কওঁ যে আমাৰ তেজ যদি কিবা কাৰণত উঠলি উঠে তেনেহ'লে কিন্তু ৰক্তাক্ত হ'ব, ৰক্তাক্ত। এই পৰিৱেশ আমি সৃষ্টি কৰিব বিচৰা নাই, এই পৰিৱেশ সৃষ্টি কৰিবলৈ আমাক বাধ্য নকৰিব। আমি এনেই কৈ নাথাকো আছে হেণ্ডাং লোৱা নাই, ল'লে হেণ্ডাং ৰক্ষা নাই বুলি আমি এনেই নকওঁ, আছে ৰাখিছো। কাৰণ হেণ্ডাং যদি আমি ফাঁকৰ পৰা ওলাওঁ, সেই হেণ্ডাঙে যেতিয়ালৈকে তেজ পিবলৈ নাপায়, যেতিয়ালৈকে পাকচি নকৰে, তেতিয়ালৈকে সেই হেণ্ডাং ঘূৰি ফাঁকত নোসোমায়। আৰু সেইকাৰণে আমি হেণ্ডাং উলিওৱা নাই। যদি তেওঁলোকে যুদ্ধ ঘোষণা কৰে আমিও যুদ্ধ কৰিবলৈ সাজু আছো, আমি যুদ্ধ কৰিবলৈ সাজু আছো। কেৱল তেওঁলোকৰ ওচৰতে হেণ্ডাং টকা নাই, তেওঁলোকে সংগঠনৰ নেতৃত্বদাৰী হৈ পেলাই সন্ত্ৰাসবাদী সংগঠনৰ দৰে কথা কোৱাবোৰ তেওঁলোকে বাদ দিয়ক। আৰু তেওঁলোকে যদি এই কথা বাদ নিদিয়ে, অকল তেওঁলোকৰ হেণ্ডাং নাই, আমাৰ লগতো হেণ্ডাং আছে, চিধা কথা যুদ্ধ হ'লে যুদ্ধ হ'ব। ইয়াৰ মাজতে আমি সকলোকে জনাব বিচাৰিছো, সংখ্যাৰ ভিত্তিত যদি আপোনালোকে জনজাতিকৰণ কৰিব বিচাৰিছে তেতিয়াহ'লে এই মঞ্চৰ যোগেদি আপোনালোকক আহ্বান জনাব বিচাৰিছো। আমাৰো সংখ্যা আছে, আমি 10-15 লক্ষ আমি মানুহ গোট খাই এই সংগ্ৰাম কৰিব পাৰো, কিন্তু এতিয়ালৈকে কৰা নাই। কিছুমান জনজাতিয়ে এই বিষয় লৈ কিনি নিজকে হেংদাং আছে বুলি হাতত লোৱা নাই বুলি কৈছে। আমাৰ ইয়ক্সা আছে, যদি আমি ইয়ক্সা লয় তেতিয়ালৈকে আমি ইয়ক্সা ল'বলৈ এতিয়ালৈকে বাধ্যতা হোৱা নাই। আমি আদিম পূৰ্বৰ পৰা যি বসবাস কৰি অহাৰ পৰা আমি আমাৰ হাতত ইয়ক্সা আছে, এই ইয়ক্সা এতিয়ালৈকে আমি ওলোৱা নাই। যদি আপোনালোকে হেংদাং ওলাই আমি ইয়ক্সা উলিয়াবলৈ বাধ্য হ'ম। সেইটো কাৰণে আপোনালোকক আমি কোনো জনজাতিৰ বিৰোধী নহয়, কোনো এটা জনগোষ্ঠীৰ বিৰোধী নহয়, কোনো দল সংগঠনৰ বিৰোধী নহয়। আমি অসম চৰকাৰক এইটো আহ্বান কৰিব বিচাৰিছো, ইয়াৰ যোগেদি আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো। আপোনালোকে যদি 6 জনগোষ্ঠীক সংখ্যাৰ ভিত্তিত জনজাতিকৰণ কৰিব বিচাৰিছে, আপোনালোকে মিয়া জাতিক জনজাতিকৰণ প্ৰথমে দিয়ক। মিয়া জাতিৰ যিটো অসমত আগ্ৰাসন চলি আছে, এটা সময়ত আপোনালোকে চাব যদি জনজাতিকৰণ বিচাৰে মিয়াসকলে এনেকৈ জনজাতিকৰণ কৰিবলৈ সিহঁতে মানে বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব। আমাক ভাৰত চৰকাৰে এটা ক্ষুদ্ৰতম এটা অধিকাৰ দিছে, যিটো অধিকাৰৰ দ্বাৰা আমাৰ 14টা জনগোষ্ঠীয় লোকে ইয়াত অসমত বসবাস কৰা 14টা জনগোষ্ঠীয় লোকে জনজাতি পায়। সংবিধানে দিয়া এটা ক্ষুদ্ৰতম এটা অধিকাৰ আমাক দিছে। এই অধিকাৰ ভোগ কৰি আমি যিহেতু ইয়াত বসবাস কৰি আছো, এই ক্ষুদ্ৰতম অধিকাৰকো আপোনালোকৰ এটা ৰজাবংশৰ মানুহে যদি 2 কোটি মানুহে যদি ইয়াত জনজাতিকৰণ বিচাৰে, আমি অকল 42 লাখ মানুহ ইয়াত আমাৰ জনজাতি ইতিমধ্যে আছে। এই জনজাতিসকলক আপোনালোকে যদি গিলিবলৈ চেষ্টা কৰিছে, এই ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে আপোনালোকে ব্যৰ্থ হ'ব।